নমস্কাৰ সকলোকে মই দীক্ষিতা মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে ইতিমধ্যে গমেই পাইছে। বাৰু যি কি নহওক, লগতে আৰু এটা কথা কওঁ আপোনালোকক, মোৰ ইউটিউবৰ এইটো প্ৰথমটো ভিডিঅ', গতিকে ইয়াত বহুত ভুল হ'ব পাৰে। আপোনালোকে সেইবোৰ ভুল শুধৰাই দিব বুলি মোৰ বিশ্বাস। বেছি নকওঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইটো আমাৰ চুবুৰীৰ ৰাস্তা। এইফালেৰে আমি অহা যোৱা কৰোঁ। প্ৰথমৰ পৰা দেখাইছোঁ, এই প্ৰথম দিনা পানী হৈছিল, কিমান পানী হৈছিল চাওক। প্ৰথম দিনা ইমান হোৱা নাছিলে আৰু অহা যোৱা কৰিব পৰা অৱস্থাত আছিলে। এইটো আমাৰ বাট। প্ৰথম দিনা পানী হৈছিল ইমানখিনি। তাৰপাছত এইখিনি বৰমাহঁতৰ এইফালে, আগৰ ফালে আছে আৰু খুৰীমাহঁতৰ আছে। খুৰীমাহঁতৰ ফালে এই চাওক, খুৰীমাহঁতৰ ফালে বেছি হৈছিল, যিহেতু পিছফালে পথাৰবিলাক আছে সেইকাৰণে খুৰীমাহঁতৰ ঘৰটো লাষ্টত, সেইকাৰণে পানীটো খুৰীমাহঁতৰ ফালে বেছি আছে মানে। প্ৰথমটো দিন দেখাইছিলোঁ কিমান পানী, আমাৰ বাটৰ পৰা দেখাইছিলোঁ, আৰু দ্বিতীয়টো দিনা চাওকচোন পানী কিমান হৈছে। সিহঁতৰ ঘৰে ঘৰে পানী উঠিছে, গতিকে পানী কঢ়িয়াই নিছে। চাওক, খুৰীমাহঁতৰ বাহিৰৰ পৰা দেখুৱাইছিলোঁ, এতিয়া ভিতৰত চাওক চোতালত পানী। সেয়া চাওক, আমাৰ ওচৰৰে বৌহঁতৰ পানী, সিহঁতৰ ঘৰত কিমান পানী উঠিছে চাওকচোন। বাটৰ পৰা একেবাৰে চোতালৰ পৰা একেবাৰে ঘৰলৈকে কিমান পানী। এইখন আমাৰ গাঁৱৰ বিদ্যালয়, বৰকা উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়। ময়ো পঢ়িছিলোঁ ইয়াত। মানুহে শিবিৰ পাতি গৰু ছাগলীবোৰ সকলোবিলাক আনিছে, মানুহ নিজেও আছে লগতে। চাওকচোন এইবিলাক গৰু ছাগলী, উপায় নোহোৱা হৈ গৈছে মানুহবিলাকৰ, কিনো কৰিব। সেয়া চাওক, বাটত মাছ ধৰিব পৰা অৱস্থা হৈ গৈছে। বানপানীয়ে কষ্টও দিছে, তথাপিতো আৰু খাবও লাগিল মাছ। এয়া আমাৰ ৰাস্তা চাওক, পানী খায়। এয়া আমাৰ চুবুৰীটো ওলাই, কাষৰ চুবুৰীটো ৰাস্তাৰ ফালে চাওকচোন পানী একেবাৰে সমান হৈ গৈছে। পথাৰ, মানুহৰ ঘৰ, ৰাস্তা একেবাৰে সমান। চাওকচোন পানী। এইটো ৰাস্তা চাওক, আমি কলেজলৈ যাওঁতে এইটো ৰাস্তাৰে অহা যোৱা কৰোঁ, কিন্তু পানী চাওক। এতিয়া মানে কলেজলৈ যাব পৰা নাই আমি, যিহেতু গাড়ী এনেকৈ পানীততো গাড়ী চলিব নোৱাৰে, গতিকে কি কৰিব, উপায় নোহোৱা গৈছে।